মোৰ ফালৰ পৰাই সকলোকে হেপী কাতি বিহু সকলো যাতে ভালে কুশলে থাকে। হেল্ল' এভৰিৱান, পুনৰবাৰ আহিছোঁ আপোনালোকৰ ওচৰত। মই তৃষ্ণা। আশা কৰিছোঁ সকলোৱে মোক মৰম দিব মোৰ আজিৰ ভিডিঅ'টোত। আৰু সকলোকে মোৰ ফালৰ পৰা হেপী কাতি বিহু। এইকেইদিন লক্ষ্মী পূজা, কাতি বিহু একেলগে পৰিছে আৰু ঘৰৰ পৰাই দূৰত আছোঁ যিহেতু, আৰু যিখিনি পাৰোঁ আৰু মোৰ দ্বাৰা মই ইয়াতে কৰিব চেষ্টা কৰোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব প্লিজ। এয়া হাজবেণ্ডে ঠগী যোগাৰ কৰি আছিলে। আজি বোলে হাজবেণ্ডে তুলসী গড়ত ঠগী সাজ আগবঢ়াই দিব, সেই বোলে ডিউটিৰ পৰা আহিয়ে যোগাৰত লাগিছিলে ঠগীৰ। মানে ঘৰৰ পৰা যিহেতু দূৰত আছোঁ, অকণমান সৰুকৈ অলপ নিয়মতা কৰি থ'ব ভাল লাগে। সকলোৱে চাগে আজি ঘৰত কাতি বিহু পালন কৰিছে। আৰু এয়া হাজবেণ্ডে ঠগী সাজ তুলসীৰ কাষত আগবঢ়াই দিছে আৰু চাকি আৰু ধূপখিনিও লগাই এটা সেৱা জনাইছে। সকলোৰে কাতি বিহু কেনেকৈ গ'ল সকলোৱে জনাব। আৰু এয়া আমাৰ টুকুচানতেও এটা সেৱা কৰিলে তুলসীৰ গুৰত। সৰুকৈ এটা নিয়ম কৰি থৈ দিছিলোঁ। আজি ৰাতিৰ ভাত সাজৰ লগত, ভাত নহয় বাৰু, আজি ৰুটি বনাইছিলে আৰু লগতে চব্জি। আৰু এয়া বাপেক পুতেকক দেখিছে একদম। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈ আহিছোঁ। হেপী কাতি বিহু।